এইখনে হয় হোটেলখন। তো আপোনালোকে ইয়াত থালিবিলাক চাব পাৰিব, দেখিছে লোকেল চব এভৰিথিং। ইয়াত আপুনি প'ষ্ট কৰি পিনে ভিডিঅ'টো চাব পাৰিব কি কি আছে থালিবিলাক। আৰু ইফালে ভিতৰৰ ডেক'ৰেশ্যনটো চব। এইটো কইলটোত আমি ইমান বেছি দাম নাছিলে, কিন্তু মই বাকীবিলাক এনেই 2000 বহুত টকা গুচি গ'ল, 4000 টকা। আৰু আজি এইটোতো কিমান হয় এতিয়া নাজানো। স্লিপ ইণ্টাৰচেপ্টৰ বহি আছিলে ৰে, মই 99ত আছিলোঁ, লাগিলে যদি মোক ফাইন লাগি। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ওৱান ছেকেণ্ড আৰু এটা নতুন ভিডিঅ'ত। তো এতিয়া মই গৈ আছোঁ পল্টন বজাৰ, এটা কামত গৈ আছোঁ। কি কামত গৈ আছোঁ আপোনাক কৈ আছোঁ। নাজানো ফোনটোত কি প্ৰব্লেম হৈছে, মানে ফেচবুকত কালিৰ পৰা মই আগৰ ভিডিঅ'টোত ছানডে শ্বিলং ৰাইড গৈছিলোঁ, সেই ভিডিঅ'টো মই দিব পৰা নাই, নাজানো কি হৈছে। ফেচবুকত ইমান আপলোড কৰি আছোঁ, কালি গোটেই দিনটো আপলোড কৰিছোঁ, কালি ৰাতিও আপলোড কৰিছোঁ, বাট আপলোড হোৱা নাই। মানে কি হৈ থাকে নাজানো, অকল প্ৰচেচিং দেখুৱাই থাকে আৰু বাকী একো নহয়। কি হৈছে নাজানো। এতিয়া মই গৈ আছোঁ পল্টন বজাৰ, প্ৰথম কিবা এটা খাই লওঁ, ভোক লাগি আছে। তো ভিডিঅ'টো চাই থাকক, কি কাৰণে গৈ আছোঁ দেখুৱাই আছোঁ। তো এতিয়া মই আছোঁ VIP ৰোডত। তো প্ৰথম ATM-ৰ পৰা পইচা উলিয়াই লওঁ, কেছ নাই মোৰ লগত। তো কেছটো উলিয়াই লওঁ, তাৰপৰা কিবা এটা খাই লওঁ। ৰাতিপুৱা একো খোৱাই নাই, তো 12টা বাজি গ'ল। ইমান ডাঙৰ গাত এতিয়া পৰিলোহেঁতেন। বহুত ডাঙৰ গাত, কি হৈছে নাজানো। ৰাস্তাবিলাক পূৰা য'তে ত'তে গাত হৈ গৈছে, এক্সিডেণ্ট হ'ব লাগিব মানে কেতিয়াবা। তো প্ৰথম পইচাটো উলিয়াই লওঁ, ইয়াৰ পৰাই উলিয়াই লওঁ। পইচাটো উলিয়াই ল'লোঁ। তো মই এতিয়া ভাতটো খাই লওঁগৈ কিবা এটা, আৰু মোৰ বাইকখনৰ ওচৰতো যাব লাগিব। প্ৰথম পল্টন বজাৰ গৈ লওঁ, তাৰপৰা মই বাইকখনৰ ওচৰত যাব লাগিব, বাজাজ ডিলাৰ। কি হৈছে কি নাই হোৱা গম নাপাওঁ, আৰু বেছি বেলেগ প্ৰব্লেম নহ'লেই হ'ল। তো চাই লওঁগৈ কি হয় কি নহয়। তো ভিডিঅ'টো চাই থাকক। আৰু মই ফেচবুকত ভিডিঅ'টো আপলোড কৰিব পৰা নাই, কি হৈছে নাজানো। আপোনালোকে যদি কিবা চলিউশ্যন আছে দেন কমেণ্ট কৰি জনাব। গোটেই দিনটো মই আপলোড কৰিছোঁ, প্ৰায় কিমান এটা ভিডিঅ' মই 20 বাৰৰ ওপৰত আপলোড কৰিলোঁ, একবাৰো আপলোড নহ'লে। কি হৈছে একো ধৰিব নোৱাৰিলোঁ। মই দিছপুৰ ফ্লাইঅভাৰ তলত আছোঁ। তো ৰ'দটো আজি এনেকুৱা দিছে নহয়, মা কচম ফাটি গৈছে মোৰ। ইফালে টি চাৰ্ট পিন্ধি আহিলোঁ, পূৰা হাতবিলাক বেয়া পুৰিছে মানে গৰমত। ইমান কিয় গৰম মাৰিছে বে, যাব ন মানুহবিলাক কি আৰু নাজানো। মানে যেতিয়া যাব দিয়ে ন, ছিগনেল দিয়ে যাবলৈ, চবকে যাব লাগে। তো মই এতিয়া গৈ আছোঁ কলপাতত খাৰলি বুলি এখন আছে, হেঙেৰাবাৰী ৰাস্তাত, গণেশগুৰি ব্ৰিজৰ তলৰ পৰা হেঙেৰাবাৰী ৰাস্তাত আছে, অলপ জাষ্ট সোমাই গৈ। তো আপোনাক লোকেশ্যনটো দেখুৱাই আছোঁ, তাত আপোনালোকে কেতিয়াবা আহিব পাৰিব। 60-70 টকাত নিৰামিষ ভাত পায়, আৰু বহুত ধুনীয়া, মানে একদম ঘৰত খোৱা লিখা লাগে। মই কেইদিনমানৰ আগত গৈছিলোঁ, মানে বহুত ভাল লাগিল খাই, ঘৰত খোৱা লিখা লাগিল। তাত যিকেইজনী বৌ থাকে, বৌকেইজনী আমাৰ তাৰে হয়, লখিমপুৰ নাৰায়ণপুৰৰ হয়। তো তাতে ভাতটো খাই লওঁগৈ, আৰু আপোনালোকক দেখুৱাই আছোঁ কি কি থালি পায়, কিমান টকা প্ৰাইচ, কিমান কি চব দেখুৱাই আছোঁ আপোনালোকক। তো এতিয়া মই আছোঁ গণেশগুৰি ব্ৰিজৰ তলত। তো গণেশগুৰি ব্ৰিজৰ তলৰ পৰা হেঙেৰাবাৰী ৰোডত গ'লেই হ'ল। তো লোকেশ্যনটো আপোনাক দেখুৱাই আছোঁ ক'ত আছে। নতুন মেপত মাৰিলেও পাই যাব, কলপাতত খাৰলি বুলি মাৰিলে মেপতো পাই যাব। হেঙেৰাবাৰী ৰোডত আছে, বহুত ধুনীয়া খানা দিয়ে, মানে একদম পূৰা ঘৰত খোৱা লিখা লাগে, সঁচাকৈ কৈছোঁ, একদম ঘৰত খোৱা লিখা লাগে। তো এইখন দেখিছে কলপাতৰ খাৰলি, এইটো অসমীয়া থলুৱা জুতিৰে, একদম সঁচাকৈ একদম ধুনীয়া বনায়। ভাত হ'ব। এইখনে হয় হোটেলখন। তো আপোনালোকে ইয়াত থালিবিলাক চাব পাৰিব, দেখিছে লোকেল চব এভৰিথিং। ইয়াত আপুনি প'ষ্ট কৰি পিনে ভিডিঅ'টো চাব পাৰিব কি কি আছে থালিবিলাক। আৰু ইফালে ভিতৰৰ ডেক'ৰেশ্যনটো চব। চিকেন থালি অৰ্ডাৰ দিছিলোঁ, এইফালে চিকেন, আৰু এইফালে চব, আৰু এইফালে এইটো বেম্বো চুট আৰু মাছ আছে, সেইটো দেখিছে। খাই লওঁ পটাপট। তো ইয়াৰ পৰা ওলাই দিলোঁ, খানাটো মজা লাগিল খাই পিনে। তো আপোনালোকে আহি কেতিয়াবা খাব পাৰিব কম থালিতে। আকৌ লোকেশ্যনটো দেখুৱাই দিছোঁ, এইখন কলপাতত খাৰলি, অসমীয়া থলুৱা জুতিৰে। হোটেলৰ আগফালে দোকানখনতে ব্ৰক লগ পালোঁ। তো ব্ৰই ছাবস্ক্ৰাইব কৰিলে থেংক ইউ, আকৌ লগ পাম কেতিয়াবা দিয়া। তো ব্ৰই ছাবস্ক্ৰাইব কৰিলে থেংক ইউ। যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুন নতুন ভিডিঅ' লগ পাই থাকিম। তো এতিয়া মোৰ ভাত খাই হৈ গ'ল, পূৰা পেট ভৰি গ'ল। এতিয়া মই পল্টন বজাৰ যাওঁ, পল্টন বজাৰ কাম এটা আছে। তো তাত গৈ জনাই আছোঁ কি কাম আছে। তো ভিডিঅ'টো চাই থাকক। তো মই পূৰা জামত ফচি আহি আছোঁ, ইমানেই যাম আজি, বাপৰে কি যাম। বাপৰে আগতো পূৰা যামেই, এই ৰ'দত মোৰ জামত ফচি ফাটি গৈছে মোৰ।
তো মই পল্টন বজাৰ এক্সপ্ৰেছ কুৰিয়াৰত আহিছিলোঁ, কিন্তু মই এটা লখিমপুৰৰ পৰা এটা বস্তু দি পঠিয়াইছিলে, বাট বস্তুটো এতিয়ালৈকে আহি পোৱা নাই। সন্ধিয়া আকৌ আহিব লাগিব চাগে। তো এইখনেই আছিলে, ইয়াতে আহিছিলে, কিন্তু এতিয়ালৈকে আহি পোৱা নাই। গাড়ীৰ কিবা প্ৰব্লেম হৈ আছে চাগে। তো ইয়াৰ পৰা ঘূৰি যাওঁ, মোৰ বাইকৰ ডিলাৰৰ ওচৰত যাওঁ, বাইকখন কি হৈ আছে কি নাই এখন চাই লওঁগৈ। তো মই এতিয়া ডিলাৰত ফোন কৰিছিলোঁ, তো ডিলাৰ এতিয়া হোৱা নাই বুলি কৈছে, অলপ লাহে লাহে আহিব কৈছে। তো অলপ লাহে লাহে যাওঁ, আৰু ৰ'দটো যিহেতু বহুত দি আছে, পূৰা গৰম উঠিছে, তো গা ধুই লওঁ, তাৰ পৰা ওলাই দিম। তো মই গুঞ্জনৰ বাইকখন লৈ আহিছোঁ, এতিয়া 5টাই বাজিব হৈ গ'ল। ডিলাৰৰ পৰা ফোন আহিছিল যে বাইকখন ঠিক হৈ গ'ল বুলি। তো কি প্ৰব্লেম হৈ আছিলে আপোনালোকৰ ডিলাৰত গৈ কৈ আছোঁ ব'লক। আৰু ৰ'দটো পূৰা কমাই নাই, মানে পূৰা দিয়ে আছে ৰ'দটো আজি পূৰা। এতিয়া আছোঁ মই ঘোঁৰামৰা চাৰিআলিত। তো ইয়াৰ পৰা মই চিধা যাব লাগিব উন্নতি বাজাজ ডিলাৰ। তো তাতে মোৰ বাইকখন আছে, তো লৈ আনোগৈ। ভাল লাগিব, বহুত দিনৰ মূৰত বাইকখন চলাব পাম, নিজৰ বাইকখন ভালদৰে। তো তেল চেল ভৰাই অকণমান যাব লাগিব। তো ভিডিঅ'টো চাই থাকক। তো মই উন্নতি বাজাজ ডিলাৰত আহি গ'লোঁ। তো মোৰ বাইকখন ঠিক হৈ গ'ল বুলি কৈছে। তো মেইন প্ৰব্লেমটোৰ ইয়াত যিটো কইল থাকে, সেই কইলটো বেয়া হৈছে বুলি কৈছে, চেঞ্জ কৰি দিছে, এতিয়া নতুনকৈ লগাই দিছে। আৰু মই বাকী চব এইবিলাক এনেই চেঞ্জ কৰিলোঁ, বেটেৰী এনেই চেঞ্জ কৰিলোঁ, আৰু ইয়াৰ চিটৰ তলত থকা যিটো কাৰেণ্ট চাপ্লাই হয় সেইটোও মই এনেই চেঞ্জ কৰিলোঁ। মানে এনেই মোৰ পইচা 6,000 টকা এনেই গ'ল। বঢ়িয়া, ষ্টাৰ্টটো এবাৰতে হৈ গৈছে এতিয়া। তো এবাৰ অকণমান যেনে চলাই চাওঁ আৰু। মজা। তো আকৌ ঢকা নিদিলেই হ'ল আৰু দেই, বহুত টকা খৰচ হৈ গ'ল এইটো মাহতে। কি ক'ম আৰু, উপায় নাই। বিলটো কিমান হ'ল পে' কৰি লওঁ, তাৰ পৰা অকণমান এনেই ওলাই যাম। তো ফাইনেলি মোৰ বাইকখন আহি গ'ল, ঠিক হৈ গ'ল পূৰা। পইচা কেইটামান খৰচ হৈ গ'ল বাৰু, বাট একো নাই, চব নতুন নতুন বস্তু লাগি গ'ল। এতিয়া বাইকখন অকণমান চলাই চাওঁ, মানে বহুত দিন চলোৱা নাই, তো মন খুলি অকণমান চলাই চাওঁ, বহুত দিন চলোৱা নাই, মনটো ভাল লাগি থকা নাছিলে। তো এতিয়া ফাইনেলি বাইকখন আহি গ'ল। তো পৰ্ণ মোৰ লগত আহিছিলে, তো পৰ্ণ গুঞ্জনৰ বাইকখন লৈ যাব, আৰু মই অকণ বেলেগ চাইডে অকণ গৈ আহোঁ, অকণ চলাই আহোঁ, পৰ্ণৰ ৰুমত যাবগৈ। কি ক'লা? কিবা কৈছিলা? কিবা কৈছিলা? তো কি ধূলি বাবৰে। তো ধুই আনিছিলোঁ এই কাপোৰটো, চব আজি পিন্ধিছিলোঁ, বৰবাদ হৈ গ'ল, ধূলি গোটেই। তো এতিয়া মই হাইৱেত আছোঁ, হাইৱেৰ পৰা অকণমান সোণাপুৰৰ ছাইডে যাওঁ, যিহেতু বহুত দিন বাইকখন ভালকৈ চলোৱা নাই। তো অকণমান চলাই আহোঁগৈ, ভাল লাগিব, অলপ দৌৰাই চাওঁ বাইকখন, ভাল লাগিব। আৰু মাতটো আপোনালোকে ফিল কৰিছেনে নাই মই নাজানো, বাট মই চলাই থাকোঁতে যিটো ফিল, মানে এনেকুৱা লাগিছে এক্সজষ্ট লাগি আছে নেকি, মানে ডিপি গিলাৰ নোখোলাকৈ যিবিলাক এক্সজষ্ট লগোৱা থাকে, সেইবোৰ এক্সজষ্টত লিখীয়া মাত দি আছে, পূৰা ভাল লাগি আছে পূৰা। তো অকণ হাইৱে ছাইডে যাওঁ, অলপ ফালি মেলি আহোঁ, ভাল লাগিব, মনটো পূৰা ভাল লাগি আছে এতিয়া, বাইকখন হৈ গ'লতো যিহেতু, আৰু ঢকা নিদিলেই হ'ল আৰু দেই। আবে ইয়াৰ, সেইফালে কেলে চাব লাগে, এইটো চাইডে চাব লাগে বে, মানুহবিলাকে কি মক্কেল বে। আৰে গাড়ীটো এইটো চাইডৰ পৰা আহি আছে, সেইটো চাইডে চাবলৈ কি দৰকাৰ, মানে এইটো চাইডে চা ন, এইটো চাইডে চোৱাই নাই বে। থাকে আৰু মানুহ কিছুমান। তো মই এতিয়া আছোঁ যোৰাবাটত অলপ কৰ্ণাৰিং ল'বৰ কাৰণে আহিছোঁ, যিহেতু সেইদিনাখন মেঘালয় যাওঁতে ভালদৰে ল'বই নাপালোঁ। তো সেইকাৰণে অকণমান আৰু আহিছোঁ, বাইকখনো যিহেতু ভাল হৈ গ'ল, সেইকাৰণে অকণমান লওঁ, ভাল লাগিব। তো ইয়াত কিবা মেলা হৈ আছে, চব নাকি ধুনীয়া লাগিছে, লাইটিংকেইটা, মানুহো বহুত হৈ আছে। কিনো মেলা যাব মন নাই আৰু আজিকালি। মজা লাগি গৈছে, বহুত দিনৰ মূৰত আহিছে। ইভিনিং এইটো চাইডে আহি বেয়া মজা লাগে, পূৰা খালী হৈ থাকে, আৰু পাহাৰ এৰিয়া ন, পাহাৰ এৰিয়াত মানে ইভিনিং টাইমত আহি বহুত মজা লাগে, ঠাণ্ডা এটা ফিল আহি থাকে। তো এখন স্কৰ্পিঅ' ৰেমখন হয়, নতুন মডেল, ভাল লাগে এই মডেলটো, ব্লেক কালাৰটো বহুত মজা লাগে। বেয়া মজা লাগিছে, বহুত দিনৰ মূৰত এনেকৈ চলাই নিজৰ বাইকখন। তো আপোনালোকে মোৰ ফিলটো বুজি পাইছে চাগে, কিমান ভাল লাগিছে। কি মজা।
তো মই অলপ ফিল লৈ লওঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ইয়াৰ পৰাই ঘূৰি দিওঁ আৰু বেছি দূৰ নাযাওঁ। তো ভাল লাগিল বহুত দিনৰ মূৰত এনেকৈ ওলাই আহিলোঁ ইভিনিং নিজৰ বাইকখন লৈ পিনি। তো ব্ৰেক মাৰিবলগীয়া হৈ গ'ল। ইণ্টাৰচেপ্টৰ বহি আছিলে ৰে, মই 99ত আছিলোঁ, লাগিলে আজি মোৰ ফাইন লাগি গ'ল। ফাইন লাগি গ'ল মোৰ। ইণ্টাৰচেপ্টৰ কি আছিলে ধৰিবই নোৱাৰিলোঁ বে, একো নাই আৰু। তো মই এতিয়া আছোঁ জয়ানগৰত, আহি গ'লোগৈ, সন্ধিয়া হৈ গ'ল যিহেতু, আৰু কিবা এটা খাই ল'লোঁ, ভোক লাগি আছে। আৰু মেইন কথা কি, এটাই কথা এতিয়া মই গম পালোঁ যে যদি কিবা মেজৰ প্ৰব্লেম হয় বাইকৰ, দেন ডিলাৰত লৈ যোৱাই ভাল, আৰু বেলেগত লৈ গৈ এনেই টাইম পাছ কৰা হয়। ভাবিছোঁ নেক্সট টাইম কিবা হ'লে ডাইৰেক্ট ডিলাৰতে, লাগিলে দুটকামান বেছিয়ে লওক, বাট বাইকখন এদিনতে ঠিক হৈ যাব। তো ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভিডিঅ' চাই ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ যাব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। এদিন মোক গেপ হৈ গ'ল, ভিডিঅ' সদায় দি আছিলোঁ, এদিন গেপ হৈ গ'ল। তো একো নাই, এদিন মানে অলপ সেইদিনাখন মই বহুত কষ্ট হৈছিলে, ৰাতি টোপনি ধৰিলে, তো সোনকালে শুই গ'লোঁ, তো ভিডিঅ' এডিট কৰিব নোৱাৰিলোঁ। কিন্তু আকৌ ৰেগুলাৰ ভিডিঅ' দি থাকিম, তো ছাপোৰ্ট কৰি থাকিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তো বাই বাই।